নমস্কাৰ। ইয়াত জোৰডুবি আৰু কৈৱৰ্ত দলনিৰ পৰা যিসকল নৱপ্ৰজন্ম ইয়াত আজি আহি সৰ্বপ্ৰথমে মই এইটোৱে ভাল লাগিছে যে আপোনালোক ইমান সুন্দৰকৈ ওলাই আহিছে আৰু আজি এই যিটো পৰিস্থিতি, এই আজি কৰোণা ভাইৰাছৰ দিনতো যিটো আমাৰ ভয়াৱহতাৰ পৰিস্থিতিৰ মাজতো আজি বিশ্ব পৰিৱেশ দিৱস আমি ইয়াত খুব সুন্দৰভাৱে পালন কৰিছোঁ বুলি ভাবিছোঁ। এইটো কাৰণতে যে 1972 চনৰ পৰাই বিশ্ব পৰিৱেশ দিৱসটো সকলোৱে পালন কৰি আহিছে আৰু আজিও এই দিনটোত আমি আহি মোৰ সন্মানীয় আমাৰ সুজ পাতি ডাঙৰীয়া ছাৰ, মোৰ বান্ধৱী আমাৰ বিদ্যা পাতিৰী আৰু মোৰ অতি মৰমৰ দীপক তাই আৰু ইয়াত উপস্থিত থকা প্ৰত্যেকলৈকে মই আন্তৰিক শ্ৰদ্ধা ভক্তিপূৰ্ণ সেৱা আৰু লগতে মান্যনুসাৰে মৰম যাচিছোঁ। যাতে আজি আমি যি গছপুলি ৰোপণ কৰিছোঁ, যেনেকৈ আমি এটা কেঁচুৱা সৰুৰ পৰা আমি যেনেকৈ তাক ডাঙৰ দীঘল কৰিব লাগে মাক হিচাপে বা দেউতাক হিচাপে, ঠিক এই গছপুলিটো আজি আমি ৰোপণ কৰি যোৱাৰ পাছত আপোনালোকে এই গছপুলিটো কিন্তু খুব সুন্দৰভাৱে ইয়াক তুলি তালি ডাঙৰ দীঘল কৰিব, যাতে ই ডাঙৰ হৈ ই এটা প্ৰদূষণমুক্ত ইয়াত এই ঠাইখনত যাতে প্ৰদূষণমুক্ত কৰিব পাৰে। আৰু সকলোৱে আপোনালোকক পুনৰবাৰ মই আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে নেষ্ট ফাউণ্ডেশ্যনে আজি যি মোক মাতি আনি এই বিশ্ব পৰিৱেশ দিৱসত এটা গছপুলি ৰোৱালে, সঁচাকৈ মই নথৈ আনন্দিত। নমস্কাৰ।